দাদা চা ফেচবুকত চাই আছোঁ মানুহ মৰি আছে বহুত কৰোণা পজিটিভ হৈ বহুত মানুহ চা এই তই এইবিলাক থচোন তোৰ এনি টাইম কৰোণা এইবিলাক কৰোণাচোন একো নাই তই এনে কৈ থাকা কৰোণা নাই যদি কৰোণা নাই ইমান দেশত ইমান মানুহ মৰি আছে এনেই মৰি আছে নেকি এনে তোৰ এইবিলাক কৰোণা তোৰ এনি টাইম নন ষ্টপ খালি কৰোণা ক'ত কৰোণা নাইতো আছে তোৰ নিচিনা মানুহৰ কাৰণে আজিকালি আমাৰ দেশত এনেই বৃদ্ধি হৈ গৈছে তই এনে কথা ক'লে নহ'ব না কৰোণা নাই নাথাকিলে নন ষ্টপ কৰোণা নাথাকিলে ইমান মানুহ এনেই মৰি আছে নেকি ইমান মানুহ ক'ত এইবিলাক বেলেগ বেমাৰ হৈ মৰে নিউজে ৰিপৰ্টাৰে কি কৰে কৰোণাৰ নাম দিয়ে মৃত্যু বুলি কয় কৰোণা আছে চেনিটাইজ কৰ অলপ এইবিলাক চেনিটাইজ কৰিব নালাগে থৈ দেচোন তই এনি টাইম চেনিটাইজাৰ মাস্ক চেনিটাইজাৰ তোৰ এইবিলাক কি হৈছে মাথাটো নষ্ট হৈছে কৰোণা কৰি থৈ দে এইবিলাক থৈ দে কৰিব নালাগে থৈ দে পেলাই দে এই তোৰ নিচিনা শিক্ষিত মানুহ হৈও যে এইবোৰ তই বুজি নাপা সেই তোৰ নিচিনা মানুহৰ কাৰণে আমাৰ দেশত আজিকালি বৃদ্ধি হৈ আছে এইবোৰ ৰোগ বুজিছা বাদ দে কৰোণা নাই কৰোণা ক'ত আছে যিদিনা হ'ব সিদিনা গম পাবি ক'ত আছে নহয় কৰোণা নহয় কাৰো নহয় কৰোণা আজি বজাৰত নাযা নেকি নাই বজাৰত নগৰ ভাত খাব লাগিব মই যাম বজাৰত তোৰ যাব নালাগে তই থাক নাই মই যাম পিছে বল কিন্তু মোৰ এটা কথা মানিব লাগিব কি কথা তই বজাৰত যাই কৰোণা কথা একো নকবি মনত নাথাকিবি নাই তই এটা কাম কৰিবি তই তোৰ মই দূৰত থিয় থাকিম তই যিবোৰ বজাৰ লাগে সেইবোৰ ল'বি আৰু তোৰ ফ্ৰেণ্ডৰ লগত যে হেণ্ডশ্বেক নিদিবি একেলগে থিয় নহবি হ'ব দে তই মনত নাথাকিবি আৰু মাস্কটো পিন্ধি ল মাস্ক পিন্ধি কাপোৰ চেঞ্জ কৰিব লাগিব মাস্ক ক'ত থাকিল মাস্ক পাই গৈছোঁ চেনিটাইজ কৰিলোঁ যিদিনা কৰোণা হ'ব নহয় সেইদিনা তই ভালকৈ বুজি আহিবি কৰোণা কাক বুলি কয় বুজিছা দৰ্জাটো মাৰি থ আজি কি ল'বি দাদা আজি ব্ৰইলাৰ মাংস লৈছোঁ অলপ হ'ব দে আৰু মানুহৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবি হ'ব দে মোক ইমান জ্ঞান দিব নালাগে ভালকৈ বুজিছা তই এতিয়া সোনকালে আহিবি এটা হস্পিটেল পাব বাকী খবৰ কি কি কৰি আছে এতিয়া বাহ চিগৰ অকণমান দে মই ইফালে যাব লাগিব আৰু দি অলপ লৈছে নেকি বল আজি মই তোক যে ঘৰত বাৰে বাৰে মানা কৰিছোঁ যে তই তোৰ বন্ধুহঁতৰ লগত হাত নিমিলাবি তই যে প্ৰথমত যাৰ লগত হাত মিলাইছ তোৰ বন্ধু বিকিনে কি নাম ইয়াৰ দুদিন জ্বৰ উঠি আছে তই যাই কিনে ইয়াৰ লগতে হেণ্ডশ্বেক মিলিছে এইবিলাক এনে জ্বৰ নহয় এনে জ্বৰ জ্বৰে কৰোণাটো হোৱা নাই তই খালি এনেই ইটো এনেই খালি তই এনেই লাগে আৰু মোৰ মা দেউতাৰ কথা বহুত মনত পৰি আছে মই অহাকালি ৰাতিপুৱা আমাৰ গাঁৱৰ ঘৰত যাওঁ নেকি তই যাবি ইয়াৰ তই গ'লে মই অলপমান শান্তিত থাকিব পাৰিম তোৰ কৰোণা মাথা নষ্ট কৰি দিছে বুজি পাইছা ভাল কথা ক'লে দুখ হয় এনেই তই এতিয়া মাংসটো যাই বনাচোন যা কিবা ঘৰত যা সেইটোৱেতো তইতো এদিনো নবনাবি মই এবাৰ ঘৰতে চব কৈ দিম যে মাক কৈ দিম যে মই শান্তিত থাকিম মই বহুত মোক সকলো তই খালি এইটো ৰান্ধিব দিয়া নিজে খালি বহি মোবাইল টিপিব আৰু কৰোণা নহয় এইটো নহয় পেকে থাকিব দাদা উঠ ৰাতিপুৱা হৈছে আৰু মই ৰেডি হৈছোঁ ঘৰত যাম অলপমান চাহ লৈ আহিছোঁ তোৰ কাৰণে
চাহ খালি মোৰ চাহ খোৱা হ'ল দে আৰু মই জানো ৰাতিপুৱা গুচি যাওঁ আৰু অঁ যা ভালকৈ যাবি ঘৰত ফোন কৰিবি আকৌ মোক অঁ মই ঘৰতে তোক ফোন কৰিম দে অঁ ঘৰতে ফোন কৰিবি আকৌ আৰু তোৰ বন্ধু যিবোৰ আছে ঘৰত নানিবি এনেই বোলে ইফালে কৰোণা পজিটিভ হৈ আছে আনি কিনে এনে আটো নামাৰিবি নানো মই যা। যাওঁ হা ৰ বেগ ভালকৈ লৈ যাবি। ভালকৈ যাবি হা উপায় আৰু যেতিয়া ঘৰৰ পৰা ওলাবি মাস্ক আৰু চেনিটাইজ কৰিবি চেনিটাইজাৰ মই ইফালে থৈ দিছোঁ চেনিটাইজাৰ হ'ব যাব বুজিছা সকলো সময়তে য'তে ওলাবি চেনিটাইজ কৰি কিনে ওলাবি ঘৰতে তই ঘৰত যাই উঠি মোক তাত এটা ফোন কৰিবি আগত ফাৰ্ষ্ট টাইম তোৰ কাম ধুই যা যা সেইটো যা ভালকৈ যাবি থাক তেনেহ'লে যাওক অঁ যা বাপৰে হঠাৎ মোৰ কি হ'ল এনেকুৱা জ্বৰ উঠি যায় হেল্ল' ঐ মিকি এই তই ক'ত আছ মোৰ ৰুমতে আছ মুক্তি ঘৰত গ'ল মোৰ হঠাৎ কিবা হ'ল জ্বৰ উঠিল অঁ ফটকে ফটকে অঁ দে বিকি সাইফুল তোর মুখ ছুঁয়ে দিয়ে বুঝি বলি হেল্ল' মুক্তি ক'ত আছা অঁ গাড়ী কৰিব নালাগে এই তোৰ ৰুমত আছ চাইকেলত কিবা হৈছে তই ইয়াতে সোনকালে আহ অঁ ভাইটি নাই মই আছো নহয় ভাইটি আৰু নাই মই কিমান কৈছিলো মাস্ক পিন চেনিটাইজাৰ কৰি মোক কৰোণা মোৰ কথা 1% ভেলু দিয়া নাই মই মানুহটোক কি ক'ম এতিয়া